নমস্কাৰ আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু ষ্টুডিঅ'ত মই প্ৰিন্সি যিখন চাদৰ তলত তাই ডাঙৰ হৈ খেলাৰ কথা আছিল সেই চাদখনেই বুকু হেঁচি মাৰি পেলালে তাইৰ জন্মদাত্ৰী মাতৃক যিজনৰ আঙুলিত ধৰি তাই প্ৰথম খোজ কাঢ়িবলৈ শিকাৰ কথা আছিল সেই দেউতাককো তাই জন্ম হৈয়ে হেৰুৱালে তুৰস্ক আৰু চিৰিয়াত মৃত্যুৰ বিভীষিকাৰ মাজত জন্ম এটি দেৱকন্যাৰ সবিশেষ এই প্ৰতিবেদনত তুৰস্ক চিৰিয়াত 6 ফেব্ৰুৱাৰীত সংঘটিত হোৱা শক্তিশালী ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰে মৃত্যুৰ সংখ্যাই 21,000 অতিক্ৰম কৰিলে এফালে ভূমিকম্পই হাজাৰ হাজাৰ মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে আনফালে এই কৰুণ ঘটনাত এক অলৌকিক ঘটনা সংঘটিত হ'ল ভূমিকম্প অহাৰ আগে আগে এটি দেৱদূতৰ এই পৃথিৱীলৈ আগমন ঘটে নৱজাতকটিয়ে জন্ম লৈছিলহে মাত্ৰ মাতৃৰ সৈতে নৱজাতকটিৰ নাৰী সংযুক্ত হৈয়ে আছিল তেনেতে আহিল তুৰস্ক চিৰিয়াৰ এই শক্তিশালী ভূমিকম্পটো কিন্তু নিমিষতে যেন সকলো শেষ হৈ গ'ল জন্মদাত্ৰী মাতৃৰ বুকুৰ ল'বলৈ নেপাওঁতেই নিথৰুৱা হৈ পৰিল দেৱকন্যাটি নতুনকৈ জন্ম হোৱা শিশুটি সেই সময়ত মাতৃৰ সৈতে আছিল এটা 4-মহলীয়া অট্টালিকাত ভূমিকম্পত অট্টালিকাটো তাজপাত খহাদি খহি ধ্বংস হৈ যায় এই ভূমিকম্পত শিশুটিৰ পৰিয়ালৰ সকলোৰে মৃত্যু হয় আচৰিত ধৰণে কেৱল শিশুটি জীয়াই থাকিল উদ্ধাৰকাৰী দলে নাৰীকাটিত ধ্বংসস্তূপৰ মাজৰ পৰা শিশুটি উদ্ধাৰ কৰে সকলোৰে মৃত্যু হোৱাৰ পাছত শিশুটি কিদৰে ৰক্ষা পৰিল সেই কথাত সকলো আশ্চৰ্যকিত হৈ উঠে শিশুটিৰ নামেই এতিয়া তাইৰ পৰিচয় সঁচাকৈয়ে ধ্বংসৰ পৃথিৱীত তাই যেন সৰগৰ পৰা নামি অহা সম্ভাৱনাৰ এক অলৌকিক শক্তি শিশুটিৰ নাম আয়া ৰখা হৈছে ইয়াৰ অৰ্থ তুৰ্কিছ ভাষাত পৰি আৰবিকত অলৌকিক আয়া এতিয়া সুস্থ হৈ উঠিছে আয়াৰ জন্মই এতিয়া চিকিৎসাত ব্যস্ত চিকিৎসক কৰ্মীসকলক আৰু উদ্ধাৰকাৰী বাহিনীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ বিভিন্ন কাৰিকৰী বিষয়ৰ তথা নাৰ্ছিং বিষয়ৰ সংযোজনেৰে 2021 বৰ্ষত ডিব্ৰুগড়ৰ মিলন নগৰত স্থাপিত কৰা হৈছিল আসাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত কৰা বিষয়সমূহ উন্নত মানৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে এইখন শিক্ষানুষ্ঠানত সময় সাপেক্ষে এই শিক্ষানুষ্ঠানখনত আমন্ত্ৰিত বিশেষজ্ঞৰ দ্বাৰা পাঠদান দিয়াৰ লগতে অনলাইন পাঠদানৰো ব্যৱস্থা আছে আমাৰ পেৰামেডিকেল পাঠ্যক্ৰমসমূহ হৈছে DMLT 2 বছৰ BMLT 3 বছৰ BSc MLT 3 বছৰ নাৰ্ছিং এছিষ্টেণ্ট 1 বছৰ নাৰ্ছিং ছুপাৰভাইজাৰ 1 বছৰ ডিপ্লোমা ইন ফিজিঅথেৰাপি টেকনিচিয়ান 2 বছৰ লগতে ইয়াত বিনামূলীয়াকৈ তথা অতি কম মাচুলত কম্পিউটাৰ বিষয়ক শিক্ষাৰো ব্যৱস্থা কৰা হৈছে এখন উন্নত মানদণ্ডৰ বস্ত্ৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান চিলেকশ্যন পুৰুষ মহিলা শিশু সকলোৰে সাজ পোছাক ইয়াত উপলব্ধ আমাৰ এই প্ৰতিষ্ঠানত প্ৰতিটো সামগ্ৰীতেই 20ৰ পৰা 30% মূল্যত ৰেহাই পাব গতিকে পলম নকৰি আজিয়ে আহক আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ বস্ত্ৰ আমাৰ ঠিকনা চিলেকশ্যন ওল বালিবাট যোৰহাটৰ এখন নিৰ্ভৰযোগ্য ঔষধ প্ৰতিষ্ঠান দীপালী মেডিকেল ইয়াত বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ তদুপৰি বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ ব্যৱস্থা পুৱা 9 বজাৰ পৰা নিশা 12 বজালৈকে আমি আপোনাৰ সেৱাত ব্ৰতী আমাৰ ঠিকনা এটি ৰোড যোৰহাট অপজিট আসাম পেট্ৰল পাম্প যোগাযোগ 94350 90042